যিটো বস্তু বেয়া সেইটো বেয়াই মনে মনে থাকি ভয়াতুৰ হোৱাতকৈ ভাল যে সঁচাটো কৈ বেয়া হোৱাই। যিটো প্ৰেমে আপোনাক বহু বছৰৰ সপোন নষ্ট কৰি দিয়ে সেইটো প্ৰেম নহয়, অপৰাধ। ভুল হোৱাটো প্ৰকৃতি হয়, মানি লোৱাটো সংস্কৃতি আৰু ঠিক কৰি লোৱাটো প্ৰগতি হয়। যাক আমি সকলোতকৈ বেছি বিচাৰোঁ তেওঁৰ সকলোতকৈ বেছি শক্তি আছে যে আমাক কন্দুৱাবলৈ। নিজৰ ওপৰত বিশ্বাস কৰাটো বহুত জৰুৰী, কাৰণ আমি নিজৰ ৰাস্তাত নিজেই যাওঁ। অহংকাৰ নকৰিব নিজৰ ৰূপ আৰু টকাৰ ওপৰত। ময়ূৰ পাখিৰ বোজাই তেওঁক ওপৰলৈ উৰিব নিদিয়ে। ভগৱানে জানে যে আপুনি কোনটো বস্তুৰ কাৰণে কিমান ধৈৰ্য ধৰিলে। বিশ্বাস কৰক, আপোনাৰ ধৈৰ্যৰ প্ৰতিটো পলৰ মূল্য ভগৱানে দিব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ